কবিতাৰ শিৰোনাম শিক্ষা। কথা আসিফ ৰহমান, আবৃত্তি দিগন্ত বৰা। শিক্ষাৰ কোনো সীমা নাই, শিক্ষাৰ কোনো ভেদ নাই, শিক্ষাৰ কোনো পাৰ নাই, শিক্ষাৰ ধৰ্ম নাই। শিক্ষাই মানৱ জীৱনৰ উন্নতিৰ স্থল, শিক্ষাই বিকাশৰ ক্ষমতা বল। শিক্ষাবিহীন জীৱন নহয়, কৰ্ম সংস্থাপনত শিক্ষা সীমাবদ্ধতা নহয়। শিক্ষাই অন্ধকাৰ জীৱনত পোহৰ বিলায়, শিক্ষাই ব্যক্তিৰ ব্যক্তিত্ব জীৱন উজ্বলায়। জ্ঞান বিজ্ঞান শিক্ষাই দিয়ে, মহৎ মহান লোক শিক্ষাই দিয়ে। আদৰ আদেশ শিক্ষাই দিয়ে, বুদ্ধি বিবেক শিক্ষাই দিয়ে। শিক্ষাৰ অসীম ব্যাখ্যা কেনেকৈ তুলনা কৰিম? এমুঠি জীৱনত যিমান পাৰিম আমি শিক্ষাক আজৰি